আজি আমি আলোচনা কৰিম কোঅৰ্ডিনেট জ্যামিতি ক্লাছ 10ৰ স্থানাংক জ্যামিতি। ইয়াতে আমি ফাৰ্ষ্টত চাম যে এনেকে দুটা এক্সিস থাকিব, মুখ্য অক্ষ বুলি কোৱা হয়, এইটোৰ নাম দিয়া এক্স, এক্স ডেজ আৰু ৱাই, ৱাই ডেজ। আৰু এক্স অক্ষ আৰু ৱাই অক্ষ কটাকটি কৰা আৰু 90 ডিগ্ৰী এংগলত কটাকটি কৰা বিন্দুটোৰ নাম দিয়া হ'ব অ'। আৰু এই অ বিন্দুটো হ'ব তাৰ অৰিজিন, মূল বিন্দু। লেট এক্স অ এক্স ডেজ আৰু ৱাই অ ৱাই ডেজ দুটা অক্ষয় অ বিন্দুত পৰস্পৰ কটাকটি কৰিছে। গতিকে ধৰা হ'ল ইয়াতে এটা বিন্দু আছে, এই বিন্দুটোৰ নাম হ'ল পি, আৰু পি বিন্দুটোৰ স্থানাংক দিয়া আছে এক্স আৰু ৱাই। এতিয়া ডিষ্টেঞ্চ ফৰ্মুলা চাম। ডিষ্টেঞ্চ ফৰ্মুলা প্রদত্ত বিন্দু পি বিন্দু দিয়া আছে, পি বিন্দুটো এতিয়া এই অ বিন্দুৰ পৰা পি বিন্দুৰ মাজত ডিষ্টেঞ্চটো কিমান হ'ব? পি বিন্দু অ বিন্দুৰ পৰা পি বিন্দুৰ মাজত ডিষ্টেঞ্চটো কিমান হ'ব? প্ৰদত্ত বিন্দু পি এক্স ৱাই আৰু অ বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব লাগে। অৰ্থাৎ OP ইকুৱেল টু হোৱাট? এতিয়া ইয়াতে আমি কি কৰিম, ফাৰ্ষ্ট টাইম যে এই পি বিন্দুৰ পৰা এটা লম্ব অংকন কৰিম চিধাকে এক্স অক্ষৰ ওপৰত, আৰু এই বিন্দুটোৰ নাম দিয়া হ'ব এন। এতিয়া অ' এনৰ ডিষ্টেঞ্চটো হ'ব, এইটো যিহেতু এক্স অক্ষত আছে গতিকে এক্সটোৰ ভেলু হ'ব এক্স, আৰু পি এনৰ ভেলু হ'ব, এইটো ৱাই অক্ষত আছে গতিকে এইটো ৱাই, এইটো ৱাই। যে পি বিন্দুৰ পৰা এক্স অক্ষত লম্ব অঁকা চিত্ৰৰ পৰা ON ইকুৱেল টু এক্স আৰু PN ইকুৱেল টু ৱাই। এতিয়া চিত্ৰত ত্ৰিভুজ ONP ৰ পৰা
ত্ৰিভুজ অ' এন পিৰ পৰা পাওঁ ত্ৰিভুজ অ' এন ই ত্ৰিভুজৰ পৰা আমি কি পাওঁ ত্ৰিভুজ অ' এন ই এটা সমকোণী ত্ৰিভুজ হয় এইটো যিহেতু লম্বকা হৈছে গতিকে এইটো কি হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী হ'লে কি হ'ব এটা সমকোণী ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্যটো যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া কি পাম যে অ' পি স্কুৱেৰ ইকুৱেল টু অ' এন স্কুৱেৰ প্লাছ পি এন স্কুৱেৰ পাইথাগোৰাছৰ সূত্র মতে অ পি স্কুৱেৰ ইকুৱেল টু কৰ্ণ স্কুৱেৰ ইকুৱেল টু ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ অ এনৰ মান পাইছোঁ আমি কিমান এক্স স্কুৱেৰ অ এন ইকুৱেল টু এক্স নেক্সট প্লাছ পি এনৰ মান আছে ৱাই স্কুৱেৰ এইফালে আছে অ পি স্কুৱেৰ এতিয়া আমি ইয়াৰ পৰা অ পি ওলাব লাগে অ পি ইকুৱেল টু হ'ব √/ এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ আৰু এইটোৱে হ'ল উলিয়াব লগা দূৰত্বৰ সূত্ৰ গতিকে নিৰ্ণয় দূৰত্বৰ সূত্ৰ হ'ব নিৰ্ণয় যিকোনো বিন্দুৰ মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্বৰ সূত্ৰ হ'ব যিকোনো বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰ হ'ব √/ এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ এতিয়া আমি মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ মাজত দূৰত্ব গম পালোঁ যে মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ মাজত দূৰত্ব গম পালোঁ এতিয়া আমি চাম যে যদি দুটা বিন্দু দিয়া থাকে তেতিয়া কি হ'ব সাপোজ আমাক দুটা বিন্দু দিয়া আছে তেতিয়া কি হ'ব দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰ দুটা বিন্দু দিয়া আছে সাপোজ এ x1 y1 আৰু বি x2 y2 দুটা বিন্দু আছে গতিকে এ বি ইকুৱেল টু নহয় এ বিন্দুটো আছে এ বিন্দু এ x1 y1 ইয়াত আছে বি বিন্দু x2 y2 এইটো এ বিন্দু এইটো বি বিন্দু এই দুটা বিন্দুৰ মাজত দূৰত্ব ওলাব লাগে এতিয়া ইয়াতে আমি কি কৰিম এ বিন্দুৰ পৰা এটা লম্ব আঁকিম এইটোৰ নাম দিয়া হ'ল চি আৰু বি বিন্দুৰ পৰা এটা লম্ব আঁকা হ'ল এইটোৰ নাম দিয়া হ'ল ডি আৰু এ বিন্দুৰ পৰা বি ডি বাহুৰ ওপৰত এটা পাৰপেণ্ডিকুলাৰ আঁকা হ'ব এইটোৰ নাম দিয়া হ'ল ই এতিয়া
চিত্ৰত আমি ভালদৰে চাম এইটো বিন্দুৰ মান x1 y1 গতিকে এইখিনিৰ ভেলু কিমান হ'ব y1 আৰু এইখিনিৰ ভেলু কিমান হ'ব x1 এতিয়া নেক্সট এই গোটেইখিনিৰ ভেলু কিমান আছে গোটেইখিনিৰ ভেলু b বিন্দু x2 আৰু এই গোটেইখিনিৰ ভেলু কিমান আছে y2 গতিকে গোটেইখিনিৰ ভেলু যদি y2 হয় আৰু এইখিনিৰ ভেলু কিমান আছে y1 গতিকে এইখিনিৰ মান কিমান আছে y1 গতিকে এইখিনিৰ মান কিমান হ'ব এইখিনি মান হ'ব y1 মাইনাছ y2 এতিয়া এই গোটেইখিনিৰ মান যদি x2 হয় OD যদি x2 হয় গতিকে a এর মান কিমান হ'ব এইটো হ'ব x2 মাইনাছ x1 এইটো সৰি এইটো y2 মাইনাছ y1 হ'ব হ'ল ইয়াতো সেনেকৈ এতিয়া আমি এটা ত্ৰিভুজ পাইছোঁ এ বি ই ত্ৰিভুজ এ বি ইৰ পৰা কি পাওঁ যে এ ই বি এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হয় আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰটো খটালে আমি কি পাম ইয়াতে কৰ্ণ হ'ব এ বি যে এ বি স্কুৱেৰ ইকুৱেল টু এ ই স্কুৱেৰ প্লাছ বি স্কুৱেৰ এতিয়া এৰ মান কিমান আছে x2 মাইনাছ x1 অল স্কুৱেৰ প্লাছ বিৰ মান আছে y2 মাইনাছ y1 অল স্কুৱেৰ এতিয়া ইফালে থাকিল এ বি স্কুৱেৰ এ বি ইকুৱেল টু কিমান হ'ব √over x2 মাইনাছ x1 অল স্কুৱেৰ প্লাছ y2 মাইনাছ y1 অল স্কুৱেৰ আৰু এইটোৱে হ'ল ইকুৱেল ফৰ্মুলা দুটা বিন্দু যিকোনো দুটা বিন্দুৰ মাজত দূৰত্বৰ সূত্ৰটো হ'ব x2 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1 হোল স্কুৱেৰ তো স্কুৱেৰ ৰুট কি